নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাই লওঁ আহক আজি সন্ধিয়াৰ প্ৰধান বাতৰিসমূহ ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থ টেষ্টৰ প্ৰথম দিনৰ খেল প্ৰত্যক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছৰ দুদিনীয়া পাঞ্জাব ভ্ৰমণ সূচীৰে অমৃতসৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক বিপুলভাৱে আদৰণি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কিংবদন্তি বীৰ লাচিত বৰফুকনৰ বিষয়ে সৰ্ববৃহৎ অনলাইন ফটো এলবাম সৃষ্টিৰে অসম চৰকাৰৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি গোৱালপাৰাৰ উৰ্পদ বিলৰ সুৰক্ষা আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে নিৰ্মীয়মান মথাউৰি আৰু পথৰ কাম কাজ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহালৰ আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজিৰ খেলত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছৰ সৈতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈ ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থ টেষ্টৰ প্ৰথম দিনৰ খেল প্ৰত্যক্ষ কৰে ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীয়ে এন্থনী এলবানিছক আদৰণি জনাই কয় যে ভাৰত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ইতিহাসত এয়া এক বন্ধুত্বপূৰ্ণ পাতনি দুয়োগৰাকী নেতাই দুয়োটা দলৰ অধিনায়ক দুগৰাকীক টেষ্ট কেপ প্ৰদান কৰাৰ লগতে খেলুৱৈসকলৰ সৈতে চিনাকি হয় গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ জয় শাহু ইয়াত উপস্থিত থাকে ইয়াৰ পাছত প্ৰধানমন্ত্ৰী গান্ধীনগৰৰ ৰাজভৱনত ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণ সূচীৰে অমৃতসৰত উপস্থিত হয় পাঞ্জাবৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত আৰু মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাষ্ট্ৰপতি মুৰ্মুক অমৃতসৰ বিমানবন্দৰত আদৰণি জনায় ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এইটো তেওঁৰ অমৃতসৰৰ দিনজোৰা প্ৰথমটো ভ্ৰমণ ৰাষ্ট্ৰপতিয়ে অমৃতসৰত শ্ৰী হৰি মন্দিৰ চাহিব দৰ্শন কৰে আৰু তাৰ পাছত জালিয়ানৱালাবাগ দুৰ্গিয়ানা মন্দিৰ আৰু ভগৱান বাল্মীকি ৰামতীৰ্থস্থল প্ৰদৰ্শন কৰি কেইবাটাও কাৰ্যসূচীত অংশ লয় ৰাষ্ট্ৰপতিয়ে অমৃতসৰত ভক্তসকলৰ সৈতে লংগৰতো অংশগ্ৰহণ কৰে কৰ্ণাটকৰ সমাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াৰ এটা দল আজি বেংগালুৰুত উপস্থিত হৈছে আয়োগৰ দলটোৱে ৰাজ্যখনত 3 দিন জোৰা কাৰ্যসূচী অনুসৰি সমাগত নিৰ্বাচনৰ প্ৰস্তুতিৰ প্ৰাথমিক পদক্ষেপসমূহৰ তথ্য পৰ্যালোচনা কৰিব আয়োগৰ দলটোত নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে অৰুণ গোৱেলো উপস্থিত আছে আয়োগৰ পূৰ্ণাংগ কমিটিয়ে ৰাজ্যখনৰ নিৰ্বাচনী বিষয়া আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰিও বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰি মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰামৰ্শ বিচাৰিব ভাৰতৰ G20 অধ্যক্ষতাৰ সময়ছোৱাত মহিলা সবলীকৰণ দেশৰ উচ্চ অগ্ৰাধিকাৰ বিষয়সমূহৰ অন্যতম হিচাপে বিবেচিত হৈছে ভাৰতৰ G20ৰ চেৰপা অমিতাভ কান্তে কয় যে G20ৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত ভাৰতে উন্নয়নী বিষয়সমূহ সমৰ্থন দিব আত্মনিৰ্ভৰ ভাৰত উন্নয়নী কাৰ্যসূচীৰে মহিলা সবলীকৰণৰ জৰিয়তে জীৱন ধাৰণৰ সকলো পৰ্যায়ত উন্নয়নমুখী কাৰ্য ব্যৱস্থাত গুৰুত্ব দিয়া হৈছে তেওঁ কয় যে 2014 চনৰ পৰা বেটি বচাও বেটি পঢ়াও আঁচনিৰ জৰিয়তে বিভিন্ন পদক্ষেপ লোৱা হৈছে মুদ্ৰা আঁচনিৰ জৰিয়তে 70% মহিলা হিতাধিকাৰীলৈ ক্ষুদ্ৰ বিত্ত যোগান ধৰা হৈছে মিছন পোষণ 2.0 আঁচনিৰ জৰিয়তে দেশৰ 1,20 লাখ গৰ্ভৱতী আৰু প্ৰসূতি মাতৃলৈ সংহত পুষ্টি সমৰ্থন আগবঢ়োৱা হৈছে বুলিও তেওঁ কয় ৱালমাৰ্টৰ বছৰেকীয়া প্ৰতিষ্ঠানগত বিনিয়োগ আহ্বানৰ সময়ছোৱাত ভাৰত চীনতকৈ অগ্ৰগামিতাৰে ৱালমাৰ্টৰ সৰ্ববৃহৎ আন্তৰ্জাতিক বজাৰ হোৱাটো আশা কৰিছে ৱালমাৰ্টৰ মুখ্য বিত্তীয় বিষয়া জন ডেভিড ব্ৰেইনিয়ে এই বিষয়ে প্ৰকাশ কৰে তেওঁ যোৱা মঙলবাৰে ৱালমাৰ্টৰ মুখ্য কাৰ্যালয় বেণ্টন ভিলেটত অনুষ্ঠিত বিনিয়োগ আহ্বান বৈঠকত ভাৰতে ভৱিষ্যতৰ বাবে উত্থাপন কৰা সম্ভাৱনাৰ বিষয়সমূহ প্ৰতিফলন কৰে উল্লেখযোগ্য যে ফ্লিপকাৰ্ট আৰু ফোনপেত ভাৰতৰ সুকীয়া প্ৰৱেশৰ বাবে যোৱা ফেব্ৰুৱাৰীত ৱালমাৰ্টৰ আন্তৰ্জাতিক পৰিচালনা আয় উল্লেখযোগ্যভাৱে 65.3% হ্ৰাস পোৱা সত্ত্বেও আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক ৱালমাৰ্ট ব্যৱস্থাপনাৰ অধীনত ফ্লিপকাৰ্ট আৰু ফোনপেৰ মালিকীস্বত্ব বৃদ্ধি পাইছে
দেশজুৰি পিয়াজৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পোৱাত কৃষকসকল তেওঁলোকৰ লাভৰ ক্ষেত্ৰত উদ্বিগ্ন হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কৃষি সমবায় বজাৰ ফেডাৰেশ্যন চমুকৈ NAFEDৰ জৰিয়তে গুজৰাটৰ 3খন বৃহৎ বজাৰৰ পৰা খাৰিফ সময়ৰ উৎপাদিত পিয়াজ আহৰণ কৰাৰ ব্যৱস্থা কৰিছে। চৰকাৰে বজাৰত পিয়াজৰ মূল্য নিয়ন্ত্ৰণত সুস্থিৰতা অনাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰঙা পিয়াজ ক্ৰয়ৰ বাবে বজাৰত হস্তক্ষেপ কৰি চৰকাৰে NAFEDৰ জৰিয়তে পিয়াজ ক্ৰয় কৰি দেশৰ সংৰক্ষণ কেন্দ্ৰসমূহলৈ প্ৰেৰণ ব্যৱস্থা কৰিছে। এতিয়া খন্তেক বিৰতিৰ পাছত আছে আৰু অধিক খবৰ। কেতিয়ালৈকে দীঘল লাইনত ৰৈ জীৱনটো কটাব ডিজিটেল পেমেণ্টক আদৰক টেলিকটে সমাধান পাওক। কেতিয়ালৈকে পুৰণি উপায় চলাই থাকিব ডিজিটেল পেমেণ্ট একেবাৰে সহজ। এয়া চাওক টেলিকটে পেমেণ্ট হৈ গ'ল। ৱালেটটো বিচাৰি ফুৰিছে ডিজিটেল পেমেণ্টক আদৰক য'তে ত'তে যিকোনো সময়তে সুৰক্ষিত। মইতো এওঁক ডিজিটেল পেমেণ্ট কৰিবলৈ শিকাই দিলো। আপুনি RBI কয় যে ডিজিটেল পেমেণ্টক আদৰক আনকো শিকাওক। অসম চৰকাৰে লাচিত বৰফুকনৰ 400 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে হাতে লিখা টোকাৰে সৰ্ববৃহৎ অনলাইন ফটো এলবাম সৃষ্টিৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি লাভেৰে বৃহৎ সফলতা অৰ্জন কৰিছে। আজি দিছপুৰৰ জনতা ভৱনত আয়োজিত এটা অনুষ্ঠানত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড লিমিটেডৰ প্ৰতিনিধি স্বপ্নীল ডাংৰিকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই বিষয়ৰ প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। যোৱা বছৰ লাচিত বৰফুকনৰ জন্মদিবস উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ আহ্বানক সঁহাৰি জনাই 25টা বিভিন্ন ভাষাত প্ৰায় 57 লাখ লোকে লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখি আপলোড কৰিছিল। মুখ্যমন্ত্ৰীয়ে এই সফলতা কিংবদন্তি বীৰ লাচিত বৰফুকনৰ প্ৰতি সৰ্ববৃহৎ শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰে। ফটো এলবাম অফ হেণ্ডৰিটেন নোটছ এই শিতানত 42,94,350টা এণ্ট্ৰিৰে সৈতে বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ সময়ত যি আমি ৰচনা আপলোড কৰাৰ বাবে ৰাইজক আহ্বান জনাইছিলোঁ সি গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট হ'বলৈ সক্ষম হৈছে। স্বাভাৱিকতে আমি আৰু বহুখিনি আমাৰ এছে সেই সময়ত আপলোড হৈছিল, কিন্তু এই গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড হেণ্ডৰিটেন নোটছৰ ওপৰত কৰাৰ কাৰণে যিসকলে টাইপ কৰি ইয়াক আপলোড কৰিছিল তাক আমি এই যিটো কেলকুলেশ্যন তাৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা নাই বা গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ ক্ষেত্ৰত কৰিব পৰা হোৱা নাই। কিন্তু যদি আমি আমাৰ পৰ্টেলত চাওঁ 57 লাখ ইমেজ আমাৰ পৰ্টেলত কেপচাৰ হৈছিলে। আৰু যদি আমি কওঁ যে কিমান মানুহে ৰচনা লিখিছিলে, দ্য কেলকুলেশ্যন ৱাজ 57 লাখ, 57 লাখ মানুহে লিখিছিলে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ হোলাগুৰি তিনিআলিৰ পৰা মৰাণ সংযোগী এটা পকী পথৰ লগতে দিৰৈ নৈৰ ওপৰত নিৰ্মাণ হ'ব লগা এখন পকী দলঙৰ আজি আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মোহনে। চৰাইদেউ জিলা লোক নিৰ্মাণ বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 5 কোটি 3 লাখ টকা ব্যয়েৰে নতুনকৈ নিৰ্মাণ হ'ব লগা 4.79 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ আৰু দিৰৈ নৈৰ ওপৰত নিৰ্মাণ হ'ব লগা দলংখনে বৃহত্তৰ দিৰৈ ৰাঙলী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা লাঘৱ কৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰী যোগেন মোহনে। বনমালী যিটো আমাৰ ৰাস্তা এই ৰাস্তা আমি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত আমি আনুষ্ঠানিকভাৱে আধাৰিলে স্থাপন কৰিলোঁ। এখন ব্ৰিজ আছে আৰু এই ৰাস্তা আৰু ব্ৰিজ ইয়াত প্ৰায় 5 কোটিতকৈ ওপৰ টকা ধাৰ্য কৰা হৈছে। এটা সুন্দৰভাৱে এটা ৰাস্তা নিৰ্মাণ হ'ব। আপোনালোক সকলোৱে জানে যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আমাৰ ফেজ 3 কাম চলি আছে আৰু ফেজ 3 আমাৰ সোণাৰী আৰু মাহমৰা সমষ্টিত কেইবাটাও ৰাস্তা আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু এই লগতে এইটো এটা মেজৰ ৰাস্তা, যিটো ৰাস্তাৰ যোগেদি আমি ডিব্ৰুগড় মেডিকেললৈ যাবলগীয়া হ'লে একেবাৰে সোণাৰীৰ পৰা অহা আমাৰ পেচেণ্টসকলে এই ৰাস্তাটোৰে খুব সোনকালে গৈ মেডিকেল পাবৰ কাৰণে সক্ষম হ'ব। আৰু ভাল ৰাস্তা সকলোকে লাগে, এই ৰাস্তাটো খুব সুন্দৰকৈ নিৰ্মাণ উঠিব বিশ্বাস ৰাখিছোঁ। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ এটা অতি দীৰ্ঘদিনীয়া এটা সমস্যা, এটা ৰাস্তা আপোনালোকে জানে, এইটো ডিষ্ট্ৰিক্ট মেজৰ ৰোড। নগালেণ্ডৰ পৰা সোণাৰী হৈ এইফালে মৰাণো হৈ ডিব্ৰুগড় মেডিকেললৈকে অৰুণাচল যাব পৰা এইটো ৰাস্তা মেৰুদণ্ড বুলি ক'ব পাৰি। এইটো জৰাজীৰ্ণ অৱস্থাত আছিল আৰু এখন ব্ৰিজ
ইয়াতে আছিলে অতি জৰাজীৰ্ণ অইল ইণ্ডিয়াৰ ভেহিকুলবিলাক গৈ গধুৰ যান বাহন গৈ এইটো অৱস্থা ইয়াৰ অতি এটা অতি দুখ লগা অৱস্থা আহি পৰাত আমি এতিয়া এখন RCC ব্ৰিজ অনুমোদন পাইছোঁ PMGSৰ অধীনত আৰু ৰাস্তাটোৰ প্ৰায় 4.5 কিলোমিটাৰ এতিয়া এইখিনি আজি আমি শুভাৰম্ভ কৰিছোঁ কামৰ আমি ভাবোঁ এই এটা ৰাস্তাটোৰ গাঁও অঞ্চল ৰাইজৰ এটা বহুদিনীয়া সমস্যা সমাধান হৈছে গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালে আজি জিলাখনত উপস্থিত হৈ ঐতিহাসিক উৰপদ বিল আৰু হাছিলা বিল পৰিভ্ৰমণ কৰে প্ৰথমে তেওঁ উৰপদ বিলত উপস্থিত হৈ বিলৰ সুৰক্ষা আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে লোক নিৰ্মাণ বিভাগে বিলৰ পাৰে পাৰে 18 কোটি টকাৰে নিৰ্মাণ কৰি থকা 14 কিলোমিটাৰ মথাউৰি আৰু পথৰ কাম পৰ্যবেক্ষণ কৰে পিছত তেওঁ গোৱালপাৰা চহৰৰ সমীপৱৰ্তী হাছিলা বিলত উপস্থিত হৈ বিলখন পৰ্যবেক্ষণ কৰে পানীৰ সুৰক্ষাটো লাগিব আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ থাকে তেখেতে সদায় পানীক সংৰক্ষণ কৰাৰ কথাটো গুৰুত্ব সহকাৰে কৈ আহিছে এইকাৰণে অহা দিনবোৰত এই বিলটো ভালকৈ সংৰক্ষণ কৰা হ'ব আৰু প্ৰয়োজন হ'লে ইয়াক আমি ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ কৰাৰ কাৰণেও মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি প্ৰস্তাৱ কৰিম আৰু ইয়াক সজাই বঢ়াই এক টুৰিষ্ট এট্ৰেকশ্যন কৰাৰ কাৰণেও আমাৰ চেষ্টা থাকিব স্যাৰ উৰপদ বিলে নহয় কেইবাটাও বিল স্যাৰ অবৈধ বেদখলকাৰী আছে দখল কৰি আছে চাওক যিবিলাক বিল অবৈধভাৱে বেদখল হৈছে ৱাটাৰ বডি বেদখল হৈছে জলাশয় বেদখল হৈছে তাত প্ৰয়োজন সাপেক্ষে মানুহখিনিক উচ্ছেদ কৰা হ'ব মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আজি ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত 38 গৰাকী হিতাধিকাৰীক চিকিৎসাৰ বাবে 50,000কৈ টকা আৰু 76 গৰাকী মেধাৱী দৰিদ্ৰ শিক্ষাৰ্থীক 7,000 টকাকৈ প্ৰদান কৰা হয় সেইসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰি বিধায়ক তথা BTCৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয় যে এই ধৰণৰ জৰিয়তে ৰোগী আৰু শিক্ষাৰ্থীসকলে ক্ৰমে চিকিৎসা আৰু শিক্ষা গ্ৰহণত সকাহ লাভ কৰিব অনুষ্ঠানত পৌৰপতি ৰাকেশ বড়ো আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে অসম চৰকাৰৰ BTC চৰকাৰ সাহায্যৰ কিবা DRG আঁচনি আছে সেই আঁচনিৰ জৰিয়তে আমাৰ ওদালগুৰি সমষ্টিত থকা কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আৰু কেইগৰাকীমান অসুখত পৰি থকা লোকসকলক সাহায্যৰ কাৰণে সাহায্য DRG চেক বিতৰণ কৰা হৈছে এইবাৰ আমাৰ 124 জন ছাত্ৰ ছাত্ৰী আৰু বেমাৰী লোকক সাহায্য দিয়া হৈছে বেমাৰী হিচাপে যিখিনি দিব লাগিছিল সেইখিনি গোটেইখিনি আমি খৰচ বহন কৰিব পৰা নাই আৰু সেইখিনি সম্ভৱপৰ নহয় সেইকাৰণে আমি যিখিনি পাৰিছোঁ অসম চৰকাৰৰ সাহায্য পুঁজিৰ পৰা সেইখিনি দিছোঁ হয়তো কিছুমান 10,000 পাইছে কিছুমান হয়তো 20,000 পাইছে কিছুমান হয়তো 5,000 আছে কিন্তু ষ্টুডেণ্টৰ ক্ষেত্ৰত আমি সকলোকে 5,000কৈ দিছোঁ বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অধীনৰ কমাৰগাঁও গৰখীয়া নামঘৰৰ নৱনিৰ্মিত ভঁৰাল গৃহ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় পঞ্চায়তৰ গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভঁৰাল গৃহটো উদ্বোধন কৰি কয় যে এই ভঁৰাল গৃহৰ জৰিয়তে অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজ উপকৃত হ'ব ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত মুঠ 2,50,000 টকা আৰু অঞ্চলটোৰ ৰাইজৰ 2,50,000 টকাৰ পুঁজিৰে এই ভঁৰাল গৃহটো নিৰ্মাণ কৰি উলিওৱা হৈছে চিৰাঙৰ বাসুগাঁৱত বুজন পৰিমাণৰ গাঞ্জাসহ আৰক্ষীৰ জালত পৰে এজন গাঞ্জা সৰবৰাহকাৰী ধৃত গাঞ্জা সৰবৰাহকাৰীজনৰ নাম সত্যজিৎ সূত্ৰধৰ বাক্সা জিলাৰ মানাহ চাহবাগিচাৰ গিৰ্জা লাইন এলেকাৰ পৰা এখন বাহনেৰে 25 কিলোগ্ৰাম গাঞ্জা বাসুগাঁও চহৰত বিক্ৰী কৰাৰ উদ্দেশ্যে সৰবৰাহ কৰাৰ সময়তে বাসুগাঁও আৰক্ষীয়ে গাঞ্জাসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় সত্যজিৎ সূত্ৰধৰ নামৰ ল'ৰা এজন আহিছিলে তেখেতে মানসৰ পৰা লৈ আহিছিল 25 কেজি গাঞ্জা আমাৰ এটা স্পেচিয়েল খবৰ আছিলে সেই ইনপুট মতে আমাৰ OC বাসুগাঁও PS আৰু বাসুগাঁও থানাৰ সংঘীয় ষ্টাফে মিলি এটা অপাৰেশ্যন চলাইছিল আৰু অপাৰেশ্যনৰ অন্তত এখন অল্টো গাড়ীত সত্যজিৎ সূত্ৰধৰ নামৰ ব্যক্তিজনে এই গাঞ্জাখিনি সৰবৰাহ কৰি আহিছিল আৰু তাক ধৰা হৈছে ইতিমধ্যে আমি এইখিনি সিজাৰ কৰি আছোঁ প্ৰচিডিউৰখিনি 25 কেজি গাঞ্জা ধৰা হৈছে গাড়ীখন পাইছোঁ অল্টো গাড়ী এখন পাইছোঁ চিলভাৰ কালাৰৰ এতিয়া পুনৰ খন্তেক বিৰতি চেক যাব লাগিব আৰে
এ মেৰি এমাহ হৈ গ'ল কমপ্লেইন কৰা বেংকে ৰিফাণ্ডেই দিয়া নাই কমপ্লেইন কৰো আৰে বহক ইয়াৰ পৰাই কৰি লওক আৰবিআইৰ অম্বুডছমেনক কেনেকৈ আৰবিআই অধিকৃত বেংক এনডিএফচি বা ডিজিটেল লেনদেনৰ যিমান প্লেটফৰ্ম আছে তেওঁলোকৰ অভিযোগ কৰিব পাৰে ঘৰতে বহি আৰবিআইৰ CMS পৰ্টেলত এয়া দিলো চেকমেট কমপ্লেইন কৰিব নেকি আৰবিআইয়ে কয় জানি লওক সতৰ্ক হৈ ৰওক ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ এইবাৰৰ 4দিনীয়া দৌল মহোৎসৱৰ আজি ফাকুৱা পালন কৰা হয় লোকে লোকাৰণ্য হৈ পৰা বৰপেটাত আজি পুৱাৰে পৰা বিভিন্ন ৰঙৰ ফাকুৰে চৌদিশ ৰঙীন হৈ পৰাৰ লগতে সমান্তৰালভাৱে হোলী গীতৰ সুৰে চৌদিশ উত্তাল কৰি তোলে আজি পুৱতিনিশা কলীয়া গোসাঁইক দৌলগৃহৰ পৰা নমাই আনি মঠৰ চোতালত ৰখা হয় গোসাঁইক দৌলগৃহৰ পৰা নমাই অনাৰ পাছৰে পৰা ফাকুৱা পালনৰ ক্ষণ আৰম্ভ হয় আনহাতে আজি বিয়লি গোসাঁইক মঠৰ চোতালৰ পৰা গণকুচিৰ কলবাৰী সত্ৰলৈ হেকটা মাহ খুৱাবলৈ নিয়া হয় তাৰ পৰা উভতাই অনাৰ পাছত বৰপেটা সত্ৰৰ দালান তথা মূল বাটচুৰাত বাঁহ ভঙা কাৰ্যসূচী অনুষ্ঠিত হয় বাঁহ ভঙাৰ পাছত গোসাঁই সত্ৰৰ মূল গৃহৰ চৌদিশে 7 পাক ঘূৰোৱা হয় তাৰ পাছতে সত্ৰীয়া নীতি নিয়মৰ মাজেৰে পুনৰ সত্ৰৰ নিৰ্দিষ্ট স্থানত গোসাঁইক অধিষ্ঠিত কৰা হয় ইয়াৰ লগে লগে এইবাৰৰ দৌল মহোৎসৱৰ সামৰণি পৰে শ্ৰীচৰণত পাপু জ্বলাই সকলো নাৰী নৰনাৰী প্ৰজাসকলে সকলোৱে মুখে ঘূৰি ফুৰিছে আৰু হোলী কলাৰ প্ৰসংগত আজি গোসাঁই ইয়াৰ পৰা প্ৰসংগৰ সন্ধিয়া 3টা পলত প্ৰসংগ হোৱাৰ পিছত গোসাঁই চৌদালত গোসাঁই উঠাই গণকচি সত্ৰত একেটাবাৰী সত্ৰত গোসাঁই নিয়া হ'ব গোসাঁই নিয়াৰ পিছত তাতে পৰিক্ৰমা যিখিনি কাম কৰিব আছে পৰিক্ৰমা সত্ৰাধিকাৰ বাপে আৰু ৰাইজবৃন্দই গোসাঁইৰ লগত গৈ তাতে পৰম্পৰা কামখিনি কৰি গোসাঁই ঘূৰি আহিব ঘূৰি অহাৰ পিছত যেতিয়া কিছু 4:30 বজাত হওক বা 4:45 ভিতৰতে হওক গোসাঁই আহি ঘূৰাত দালানৰ আগত গোসাঁইক স্থিতি কৰা হয় 4দিনীয়াকৈ অনুষ্ঠিত বৰপেটাৰ কীৰ্তন ঘৰৰ দৌল উৎসৱৰ আজি অন্তিম দিন সত্ৰৰ নীতি নিয়মৰ মাজেৰে আজি গোসাঁইক ফুৰোৱা হয় এই বিষয়ে আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই প্ৰস্তুত কৰা প্ৰতিবেদন আগবঢ়াইছো ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত 4দিনীয়াকৈ অনুষ্ঠিত হোৱা দৌল মহোৎসৱ আজি 14 তাৰিখ আজি বৰপেটা সত্ৰত কুৱেৰী আৰু অৰ্থাৎ হোলী উৎসৱ পালন কৰা হৈছে আজি এটা হোলীৰ অন্তিম অনুষ্ঠান চলি আছে এতিয়া গোসাঁই ফুৰা অনুষ্ঠান চলি আছে আৰু ইয়াৰ পাছতে বছৰটোৰ কাৰণে বৰপেটা সত্ৰত দৌল মহোৎসৱৰ সময় পাব আমাৰ লগত আছে বৰপেটা অঞ্চলৰ এজন পুৰণি বাসিন্দা আৰু বৰপেটা সত্ৰৰ লগত জড়িত ব্যক্তি আৰু আজিৰ অনুষ্ঠান সময়ত তেওঁ আমাক কি কয় আমি আজি বৰপেটাত কি চলি আছে আজি বৰপেটা সত্ৰৰ আমাৰ এই 4দিনীয়া দৌল উৎসৱৰ পৰম্পৰা অনুযায়ী আজি আমাৰ শেষৰ দিন চতুৰ্থ দিন এই চতুৰ্থ দিনত আমাৰ আজি এই যিটো শেষৰ পৰ্ব যিটো গোসাঁই হেক্টা খোৱা বুলি কয় ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান দূৰত গৈ গোসাঁই ফুৰাই লৈ বিভিন্ন ভক্তপ্ৰাণ ৰাইজ সমন্বিতে সকলো ৰাইজে নীতি নিয়মৰ মাজেৰে গৈ তাৰ পৰম্পৰা অনুযায়ী আমাৰ যিখিনি নীতি নিয়ম আছে সেইখিনি তাত সমাপন কৰি সকলো ৰাইজ তেওঁলোকে গোটেই গোসাঁইক লৈ আহি আমাৰ দালানৰ সন্মুখেৰে আহি তাত দালানৰ সন্মুখ পোৱাৰ লগে লগে বাঁহ ভাঙা পৰ্ব আৰম্ভ হয় এইটো বাঁহ ভাঙা পৰ্ব আমাৰ ইয়াৰ যথেষ্ট মহত্ব আছে এই মহত্ব অনুযায়ী সকলো হাতীৰ বাঁহ বান্ধৱ সকলোৱে লগ হৈ ৰাইজ লগ হৈ এই বাঁহ ভাঙা পৰ্ব এতিয়া এটা আমাৰ লোকেল নাটকৰ নিচিনা কথা এই বাঁহ ভাঙা পৰ্বটো সমাপন কৰাৰ কাৰণে সকলো ৰাইজে উমৈহতীয়া হৈ আনন্দ উৎসৱৰ মুখৰভাৱে সকলোৱে সমাপন কৰা হোৱাৰ পাছত গোসাঁই আমাৰ কীৰ্তন ঘৰৰ চোতাললৈকে আহি আমাৰ পৰম্পৰা অনুযায়ী আমাৰ গোসাঁইক লৈ 7 পাক ঘূৰা হয় কীৰ্তন ঘৰৰ চাৰিওফালে 7 পাক প্ৰদৰ্শন কৰি তেওঁলোকে গোসাঁইক লৈ 7 পাক ঘূৰা হয় সকলো ৰাইজে হাজাৰ লাখ ৰাইজে সমবেত হৈ এই আনন্দ উৎসৱত সকলোৱে মতলীয়া হৈ পৰে সঁচাকৈ আমাৰ এই 4দিনীয়া কাৰ্যসূচী আমি অভিভূত হৈ পৰোঁ আমি নিজেই অভিভূত হওঁ যে এই উৎসৱটো মানুহে কিমান আনন্দ মনে সমাপন কৰা হয় এইটো হৈ যোৱাৰ পিছত গোসাঁইক নীতি নিয়ম পৰম্পৰা অনুযায়ী 7 পাক ঘূৰোৱা হোৱাৰ পিছত
গোসাঁইক লৈ যোৱা হয় মঠচটলৈ লৈ গৈ তাতেও আমাৰ সত্ৰীয় পৰম্পৰা অনুযায়ী গোসাঁইক তাত আমাৰ কিছুমান প্ৰশ্ন সোধা হয়, কিছুমান নীতি নিয়ম আছে, সেই নীতি নিয়মবিলাক পৰম্পৰা অনুযায়ী সমাপন কৰা হয়। সেই সকলোবিলাক সমাপন কৰা হোৱাৰ পিছতে গোসাঁইক তাৰ পিছত আমাৰ মূল কীৰ্তন ঘৰৰ ভিতৰলৈকে আমাৰ ভক্তপ্ৰাণ ৰাইজসকলে লগ হৈ কীৰ্তন আদি কৰি গোসাঁই ভিতৰলৈ লৈ যোৱা হয়। আজি শেষৰ নিশাৰ আমাৰ এতিয়া বাবঙা পৰ্ব শেষৰ পাছত এতিয়া পূৰ্বৰ দৰে হাত পাত ঘূৰা পৰ্ব চলি আছে আৰু ইয়াৰ পাছতে আমাৰ জ্যেষ্ঠ নাগৰিকে জনোৱা মতে সত্ৰৰ ভিতৰত গোসাঁইক লৈ যোৱা হ'ব, বলে অনুষ্ঠিত হ'ব। তাৰ পাছত পূৰ্বৰ দৰে সত্ৰৰ নিজৰ স্থানত গোসাঁইক নিজৰ স্থানত ৰখা হ'ব। তাৰ পাছতে বছৰৰ কাৰণে দৌল মহোৎসৱৰ এই অন্তিম শেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত দৌল উৎসৱৰ আনন্দ বিৰাজমান। দৌল উৎসৱৰ চতুৰ্থ দিনটো প্ৰভু দৌল গোবিন্দৰ আশীষ ল'বৰ বাবে শৰণাগত হ'ল সকলো। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৌল গোবিন্দ মন্দিৰৰ দৌল মহোৎসৱৰ কাইলৈ দিহিং সত্ৰৰ ঘুনুচা যাত্ৰাৰে সামৰণি পৰিব। আজি পুৱা মহাপ্ৰভুৰ নিত্য স্নান কৰোৱাৰ পাছত ভকতসকলৰ নাম প্ৰসংগ অনুষ্ঠিত হয়। সন্ধিয়া আৰতি আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৱা 6 তাৰিখৰ পৰা আমাৰ দৌল উৎসৱ আৰম্ভ হৈছে আৰু যোৱা 3 দিনত আপোনালোকে দেখাই পাইছে অগণন যাত্ৰী ভক্তৰ ভিৰ কৰিছে। আজি চতুৰ্থ দিনা ইতিপূৰ্বে আমাৰ দৌল উৎসৱ বিভিন্ন নাম প্ৰসংগৰে গোটেই স্থানটো মুখৰিত হৈ আছে। ভক্তৰ সমাগম যথেষ্টখিনি এতিয়া আহিছে আৰু ভক্ত কিছু ইয়াত বাঢ়িব বুলি আমি আশা ৰাখিছোঁ আৰু এই ভক্তসকলক আজি ভূমিকম্পক লৈ হাতশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনাৰ বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দক্ষিণ শালমাৰা মানকাছৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ভূমিকম্পৰ সময়ত কেনেকৈ দুৰ্যোগ ব্যৱস্থাপনাই কাম কৰিব তাক লৈ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে কাইলৈ পুৱা জিলাৰ সদৰস্থিত হাতশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত স্থাপন কৰা অস্থায়ী মঞ্চৰ জৰিয়তে ভূমিকম্পৰ ফলত হোৱা ক্ষয় ক্ষতি আৰু উদ্ধাৰ কাৰ্যক লৈ এক মক ড্ৰিল অনুষ্ঠিত কৰা হ'ব। ৰেছপন্সৰ চিষ্টেম এটা আছে, এইটো আমাৰ ভাৰত চৰকাৰে আমাৰ ইনচিডেণ্ট ৰেছপন্সৰ কাৰণে এই চিষ্টেমটো এডপ্ট কৰিছে। ইয়াৰে ওপৰত আজি আমাৰ ডিষ্ট্ৰিক্ট লেভেল যিবিলাক মেম্বাৰ আছে ইনচিডেণ্ট ৰেছপন্স টিমৰ তেওঁলোকৰ এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম আছিলে। আজি আমাৰ দিনজোৰা এই অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম ইয়াতে চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ পৰা অহা বিষয়াসকলে অংশগ্ৰহণ কৰিলে। আজি এই ট্ৰেইনিং প্ৰগ্ৰেম অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটো হৈ যোৱাৰ পিছত কালিলৈ এটা ক্ষেত্ৰ অনুশীলন হ'ব, মক ড্ৰিলটো কালি আমাৰ অনুষ্ঠিত হ'ব। তাতে আজি যিখিনি শিকিলে তেওঁলোক চিৰাং জিলাৰ বিজনী মহকুমাৰ আমগুৰি আৰু পাণবাৰীত নৈত গা ধুবলৈ যোৱা 2জন কিশোৰৰ কালি সলিল সমাধি ঘটাৰ লগতে আন এজন কিশোৰৰ সংকটজনক অৱস্থাত চিকিৎসালয়ত মৃত্যু ঘটে। বিজনী মহকুমাৰ আমগুৰিৰ নিকটৱৰ্তী মাকৰা নৈত গা ধুবলৈ যোৱা এজন কিশোৰৰ আৰু পাণবাৰীৰ মানাহ নৈত আন এজন কিশোৰৰ পানীত বুৰ গৈ সলিল সমাধি ঘটে। জগন্নাথ উপাধ্যায় নামৰ কিশোৰজনৰ সলিল সমাধি ঘটে যদিও তেওঁৰ লগতে একেলগে গা ধুবলৈ যোৱা যুগল শৰ্মা নামৰ আন এজন কিশোৰ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত তেওঁৰ মৃত্যু ঘটে। আনহাতে কালি দুপৰীয়া ভাগত আন এটা পৃথক ঘটনাত 10 বছৰীয়া এটি কিশোৰৰ সলিল সমাধি ঘটে। 2জন আমাৰ ভাইটিয়ে তাতে নদীত গৈ যেতিয়া গা ধুবলৈ গৈছিল তেওঁলোকে তাতে বিশেষকৈ বিভিন্ন ল'ৰা ছোৱালী একেলগে যেতিয়া হোলী খেলাৰ পিছত তাতে গা ধুবলৈ গৈছিল সেই ঠাইত তেওঁলোকে সাঁতুৰিব চেষ্টা কৰিছিল যদিও তেওঁলোকে সেই নদীত ডুব গৈ শোকাকুল পৰিৱেশত এজন ল'ৰা। এতিয়া চাওঁ হওক ক্ৰীড়া জগতৰ খবৰ। মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজি মুম্বাইৰ DY পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলত দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত গুজৰাট জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 11 ৰানত পৰাজিত কৰে।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি চতুৰ্থখন ক্ৰিকেট টেষ্ট অনুষ্ঠিত হৈছে খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় দিনটোৰ শেষলৈকে 4টা উইকেটৰ বিনিময়ত 255 ৰান সংগ্ৰহ কৰে এতিয়া চাওঁ আহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰ নেপালী কংগ্ৰেছৰ ৰামচন্দ্ৰ পৌডেল নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি অনুষ্ঠিত ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত পৌডেলে CPNUML দলৰ প্ৰাৰ্থী সুভাষ চন্দ্ৰ নেমবাঙক পৰাজিত কৰি ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয় সংসদ ভৱনৰ নিৰ্দিষ্ট কোঠাত অনুষ্ঠিত ভোটগ্ৰহণ বিয়লি 3 বজাত অন্ত পৰাৰ পাছত দেশখনৰ নিৰ্বাচন বিষয়াই আয়োগে ভোট গণনা অনুষ্ঠিত কৰে উল্লেখযোগ্য যে 50%ৰো অধিক ভোট লাভ কৰি ৰামচন্দ্ৰ পৌডেল দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা এক খবৰ শোণিতপুৰৰ আলুৰে প্ৰস্তুত হ'ব চিপছ আৰু কুৰকুৰে আমেৰিকান কোম্পানীৰে চুক্তিবদ্ধ হৈছে শোণিতপুৰৰ এটি আত্মসহায়ক গোট শোণিতপুৰৰ আলুৰে প্ৰস্তুত হ'ব চিপছ আৰু কুৰকুৰে ইয়াৰ বাবে আমেৰিকান কোম্পানী পেপচিকোৰ সৈতে চুক্তিবদ্ধ হৈছে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ জয়মতী কৃষক উৎপাদক কোম্পানী পুঠিমাৰীৰ বাপুপেটিৰ 100 গৰাকী মহিলাই দেখুৱাইছে মহিলা সবলীকৰণৰ আৰু সেউজ বিপ্লৱৰ অনন্য নিদৰ্শন কমল কুমাৰী বড়োৰ নেতৃত্বত 100 গৰাকী মহিলাই 100 বিঘা মাটিত FC11 জাতৰ আলু খেতি কৰি প্ৰতি বিঘা মাটিত 35 কুইণ্টলকৈ আলু উৎপাদন কৰি অভিলেখ সৃষ্টি কৰিছে জয়মতী কৃষক উৎপাদক কোম্পানীয়ে অসমত প্ৰথমবাৰৰ বাবে ট্ৰেক্টৰৰ সহায়ত আলুৰ বীজ ৰোপণ কৰি আন এক অধ্যায়ৰ সূচনা কৰিছে উল্লেখ্য যে পেপচিকো কোম্পানীৰ লগত হোৱা বাইবেক চুক্তি অনুসৰি 100 বিঘা মাটিত 20 লাখ টকা ব্যয়েৰে আলু খেতি কৰি উৎপাদিত কৰা এই ফসল পেপচিকোই লাভ কৰিব ফলত 45 পৰা 50 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব মহিলাসকল আমি এটো জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে 100 জনী মহিলা আমি 100 বিঘা আলু কৰা হৈছে এটো পেপচিকো কোম্পানীৰ পৰা এটো আমাৰ কঠিয়াটো দিয়া হৈছে কঠিয়াটো নাম হৈছে FC11 হয় আৰু আমি পাৰ বিঘা 35 কুইণ্টলকে এতিয়া আমাৰ ওলাইছে আশা কৰা মতে আৰু আমি সকলো মহিলা একগোট হৈ পেলাই কৰিব ওলাই আহিছো আমি এটো নথৈ সুখী হৈছো আৰু এটো আমাৰ আলুটো চিপছ আৰু কুৰকুৰে বনোৱা হয় তো এটো তেওঁলোকে বাইবেক কৰিব যিমাখিনি আলু ওলাই আৰু ৰেটটো দিছে 11 টকা 25 পইচা আমাৰ জয়মতী এপিসিটো 425 গৰাকী মহিলা আছে ইয়াত আমাৰ 17খন গাঁও জড়িত হৈ আছে নবিলৰ পৰা জহামাৰী পৰা আদি কৰি শিৱ মন্দিৰ বালিখুটি বৰুৱা দলনি পুঠিমাৰী গোটেইখিনি গাঁও সামৰি লৈ পেলাই আমি এই এপিসিটো গঠন কৰা হৈছে উল্লেখ্য যে জহামাৰী নবিল কাৱৈমাৰী শিৱ মন্দিৰ পুঠিমাৰী আৰু গেৰুকাকে গাঁৱকে ধৰি 17খন গাঁৱৰ 425 গৰাকী মহিলাই 2021 13 অক্টোবৰত স্থাপন কৰা জয়মতী কৃষক উৎপাদক কোম্পানীয়ে 1000 বিঘা মাটিত ৰঙালাও খেতিৰ পৰা 3000 কুইণ্টল ৰঙালাও আৰু 2000 বিঘা সৰিয়হ খেতিৰ পৰিকল্পনা লৈছে আনহাতে 350 বিঘা মাটিত মাটিমাহ খেতি কৰি মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হৈছে জয়মতী কৃষক উৎপাদক কোম্পানীৰ কৃষি বিপ্লৱৰ জৰিয়তে মহিলা সবলীকৰণৰ যাত্ৰাত অংশীদাৰ হৈছে তেজপুৰ জিলা কৃষি বিভাগ আৰু এপাৰ্ট শোণিতপুৰৰ পৰা সঞ্জীৱ হাজৰিকা বাতৰি বিভাগ ডিডি অসম বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থ টেষ্টৰ প্ৰথম দিনৰ খেল প্ৰত্যক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছৰ দুদিনীয়া পঞ্জাৱ ভ্ৰমণসূচীৰে অমৃতসৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক বিপুলভাৱে আদৰণি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কিংবদন্তি বীৰ লাচিত বৰফুকনৰ বিষয়ে সৰ্ববৃহৎ অনলাইন ফটো এলবাম সৃষ্টিৰে অসম চৰকাৰৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি গোৱালপাৰাৰ উৰপদ বিলৰ সুৰক্ষা আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে নিৰ্মীয়মান মথাউৰি আৰু পথৰ কাম-কাজ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহালৰ
আৰু মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজিৰ খেলত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ। ৰাজ্যপালৰ ভাষণেৰে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা 9 বজাৰ বাতৰি সম্প্ৰচাৰ নহয়। সন্ধিয়াৰ বাতৰি আজিলৈ ইমানেই। চাই থাকিব DD অসম। ধন্যবাদ।